নমস্কাৰ, মই সকলোকে মোৰ বিকাশ প্ৰাইম ভিডিঅ' চেনেললৈ স্বাগতম জনাইছোঁ। সকলোৱে এতিয়া লকডাউনৰ সময়ত হয়তো ঘৰৰ ভিতৰত থাকি বৰিং লাগিছে নহয় নিশ্চয়। গতিকে এই সময়ৰ মাজতে মই আপোনালোকলৈ মোৰ বন্ধুৱে এটা কবিতা মোলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিছিলে। মই সেই কবিতাটো আপোনালোকক আবৃত্তি কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কবিতাটো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, ভিডিঅ'টো চাই লাইক কৰিব, আৰু যদি নতুনকৈ চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। নিভাঁজ প্ৰেমৰ নিস্তব্ধ কাহিনী, হৃদয়ৰ এটি কোণত সিঁচৰিত হোৱা মৰমবোৰ বিশ্বাসত দিছিলোঁ তোমাক, কিন্তু তুমি আজি মোক পেলাই দিলা অন্ধকাৰ শয্যাত। কিন্তু কিয়? কি ভুল আছিল মোৰ? কি দুখ কৰিছিলোঁ মই? কিহৰ প্ৰতিশ্ৰুতি এয়া? মই বুজিছোঁ, তোমালোক আনৰ হাতত বিক্ৰী হৈছা। সেইবাবে মই তোমাক দিয়া মৰমবোৰ খন্তেকতে পাহৰি গৈছা। আচলতে কি জানা, মই যে বৰ দুখীয়া। সেইবাবে ধনীৰ টকাৰ লোভত পৰি নিজকে পাহৰি গৈছা। কিন্তু চাবা, সেয়া সুখ চিৰদিনৰ নহয়। আজি মই তোমাৰ বাবে যিদৰে কান্দিছো, এদিন তুমিও মোৰ বাবে সেইদৰে কান্দিব লাগিব। মোক ভুল নুবুজিবা, এয়া মোৰ অভিশাপ নহয়, কেৱল মোৰ হিয়াৰ বিননি। এয়াই হৈছে মোৰ নিভাঁজ প্ৰেমৰ নিস্তব্ধ কাহিনী। ধন্যবাদ।